নমস্কাৰ বন্ধুসকল বেহাৰবাৰী আউটপোষ্টৰ পুৰণা এক্টৰবোৰ এতিয়া ক'ত আছে আপুনি জানিব বিচাৰেনে নাইবা বেহাৰবাৰী কৰাৰ পিছত এতিয়া সিহঁতে কি কাম কৰি আছে আজিৰ এই ভিডিঅ'টোত চাও আহা ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমে আমাৰ ইংলিছ বাইদেউৰ পৰা আৰম্ভ কৰোঁ তেওঁৰ ৰিয়েল নাম হ'ল শবান্তি শৰ্মা আৰু মাজে মাজে মিউজিক ভিডিঅ'ত কাম কৰে আৰু তেওঁৰ এতিয়া বিয়া হোৱা নাই তেওঁৰ ইনষ্টাগ্ৰামতো প্ৰায় 54,000 ফলোৱাৰ্ছ আছে য'ত তাই ৰিলছ বনায় এইখন ভিডিঅ' শ্বুটিং কৰাৰ ফটোহে ইয়াৰ পিছত এজনী ছোৱালী যিসকলে আৰম্ভণিৰ পৰা বেহাৰবাৰী আউটপোষ্ট চাই আছে সিহঁতেহে চিনি পাব তাইৰ চৰিত্ৰটোৰ নাম আছিল নয়না তাইৰ আসল নাম হ'ল ইবেনী বৰুৱা তাইৰ ইনষ্টাগ্ৰামতো 1,30,000 ফলোৱাৰ্ছ আছে কিন্তু তাই এতিয়া অসমত নাথাকে বিয়া হৈ মালয়েছিয়ালৈ শিফ্ট হৈছে য'ত তাই ইউটিউবতো অসমীয়া ভ্লগছ বনায় আৰু নিজৰ পৰিয়ালৰ লগত তাতেই থাকে ইয়াৰ পিছত আমাৰ বিউটি কুইন সুস্মিতা সেন পিছে তাইৰ আসল নাম পাৰভিন চুলতানা হয় তেওঁৰ ইনষ্টাগ্ৰামতো 2,50,000ৰ ওপৰত ফলোৱাৰ্ছ আছে আৰু ইউটিউবতো 2 লাখ ছাবস্ক্ৰাইবাৰ আছে য'ত তাই মাজে মাজে কণ্টেণ্ট দিয়ে কিন্তু বেছিভাগ ইনষ্টাগ্ৰামতে এক্টিভ থাকে আৰু ফেজ এণ্ড ফুডৰ ওপৰত ভিডিঅ' বনায় ইয়াৰ পিছত আমাৰ ৰাকেশৰ প্ৰেমিকা নেহা তাইৰ আসল নাম হ'ল অংকুষ্মিতা গগৈ তাই বিউটি বাইলঙৰ ভনীয়েক হৈ চিৰিয়েলখনত আহিছিল তাইৰ এতিয়া ইনষ্টাগ্ৰামতো 2,95,000 আৰু ইউটিউবতো 1,30,000 ছাবস্ক্ৰাইবাৰ আছে বাৰু এতিয়া তাই বেহাৰবাৰীৰ শিক্ষয়িত্ৰী হ'ল নেকি তাই শিক্ষয়িত্ৰী হোৱা নাই তেনেহ'লে স্কুলৰ ল'ৰা ছোৱালীবোৰৰ লগত কি কৰি আছিল এইটোৰ কাৰণ আপুনি নিজে তেওঁৰ মুখেৰে শুনক ভিডিঅ'টোৰ প্ৰথমখিনি অংশ দেখি আপোনালোকে মই শিক্ষকতাৰ জীৱিকাটোত সোমালোঁ বুলি ভাবিছে নেকি বাৰু ৰ'ব গোটেইখিনি কথা মই প্ৰথমৰ পৰা ক'ম এয়া হৈছে লাকুৱা অৰুণোদয় প্ৰাথমিক বিদ্যালয় মই জনাত প্ৰায় প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়তে গ্ৰীষ্মকালীন যিকোনো ৰাজ্যৰ একোটা ভাষা চৰ্চা কৰিবৰ কাৰণে শিক্ষা বিভাগৰ পৰা নিৰ্দেশ আহিছিল আৰু সেয়েহে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষয়িত্ৰীগৰাকী আমাৰ ঘৰৰ খুৰীয়ে হয় তেওঁলোকে কণ্টেক্ট কৰি ক'লে যে তুমি কোনোবা এটা লেংগুৱেজৰ ওপৰত তেওঁলোকৰ লগত কমিউনিকেশ্যন স্কিলটো বঢ়াবৰ কাৰণে বা অকণমান খেল ধেমালিৰ তেনেকুৱা কৰ্মশালা দি দিব পাৰিবা নেকি মই একে কথাই বুলি ক'লোঁ কাৰণ এতিয়া বুজি পালেনে কিন্তু ল'ৰাবোৰৰ বাবে দুখ লগা কথা তাইৰো বিয়া হৈছে মোৰ ৰাকেশৰ কাৰণেহে বেছি দুখ লাগিল বলক এইবাৰ আমি জবাৰ কথা জানো আহা প্ৰীতম ছাৰৰ প্ৰেমিকা জবাৰ আসল নাম হ'ল য়াশাশ্ৰী ভুৱা বৰ টান নাম দে তাই বেহাৰবাৰী আৰু পিছত এতিয়া বিভিন্ন ধৰণৰ কাম কৰে মিউজিক ভিডিঅ' ৱেব ছিৰিজ শ্বৰ্ট ফিল্ম কেইদিনমান পিছতে ওলোৱা অসমীয়া ছবি ভাইমন্দাত অভিনেত্ৰী হিচাপে কাম কৰিছিল মুঠতে বেহাৰবাৰী কৰাৰ পিছত তেওঁৰ কামৰ অভাৱ নাই তেওঁৰ ইনষ্টাগ্ৰামতো 2,35,000 আৰু ইউটিউবতো 62,000 ছাবস্ক্ৰাইবাৰ আছে ইয়াৰ পিছত প্ৰীতম ছাৰৰ দ্বিতীয় প্ৰেমিকাৰ কথা জানো আহা এব্ৰেজিভ ছাৰে তেনে ভাৱত তাইক চোৱা নাছিল সেইবুলিও আমাকতো সেইটোৱে দেখুৱাইছিল এডভোকেট বাইদেউৰ আসল নাম হ'ল লিমচিম শৰ্মা তেওঁ এতিয়া মুম্বাইত থাকে তেওঁৰ ইনষ্টাগ্ৰামতো বৰ্তমান 1,18,000 আৰু ইউটিউবতো 40,000 ছাবস্ক্ৰাইবাৰ আছে তেওঁ এজনী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হয় মুঠতে সকলোৱে জীৱনত উন্নতি কৰি আছে মানিত লাগিব কিন্তু বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনে বহুতৰে জীৱন সলনি কৰি দিছে নেক্সট ভিডিঅ'ত কাৰ কথা জানিব বিচাৰে বা বেলেগ কি টপিকত ভিডিঅ' বনাব লাগে কমেণ্ট কৰি ক'ব ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ তেতিয়ালৈ ৰিলেক্স এণ্ড এনজয়